নমস্কাৰ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ত মই পৰিণীতা। এই মুহূৰ্তত অসমীয়া জনতাৰ সমূহ দৰ্শকৰ বাবে লৈ আহিছোঁ এটা বিশেষ খবৰ। লৈ আহিছোঁ সবিশেষ। ABMCত ভাঙন ধৰিছে নেকি? ABMCৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সভাপতি আছৰাফুল ইছলামে UPPL দলত যোগদান কৰাৰ পিছতে পৰ্বতীয়া জিলা ABMCৰ 6জনকৈ নেতাৰ BPF দলত যোগদান। আজি পৰ্বতীয়াৰ সুপাৰীঘাটত BPF দলৰ এখন কৰ্মী সভাত ABMCৰ 6গৰাকী নেতাই আনুষ্ঠানিকভাৱে BPF দলত যোগদান কৰা পৰিলক্ষিত হয়। পৰ্বতীয়া জিলা ABMCৰ কাৰ্যকৰী সভাপতি মনিছুৰ ৰহমান, ৰূপসী আঞ্চলিকৰ সভাপতি ৰফিকুল ইছলাম আৰু 5জনকৈ ছাত্ৰ নেতাক লগত লৈ BPF দলত যোগদান কৰে। BPF দলৰ নীতি আদৰ্শৰ ভাল পাই নেতাকেইজনে দলটোত যোগদান কৰে বুলি আমাৰ সাংবাদিকৰ আগত প্ৰকাশ কৰে। খাপতগাঁৱৰ পৰা আব্দুল হামিদৰ ৰিপৰ্ট, অসমীয়া জনতা। মইতো ইয়াৰ আগতে জইন দিছোঁ। আজি কোনে কোনে কৰিলে? আজি আমাৰ আঞ্চলিক সমিতিৰ সভাপতিৰ লগত আৰু বাকী 5জন BPF দলৰ নীতি নিয়ম ভাল পাই পিনে আজি আমাৰ বা মুনমুন বাইদেউৰ নেতৃত্বত ভাল পাই ইহঁতে আজি BPF দলত জইন কৰিছে। কিয় যোগদান কৰিলে? মানে দলৰ নীতি নিয়ম চাই পিনে জইন কৰিছে। আচ্ছা, যোৱাকালি দেখা হৈছে আপোনালোকৰে ABMCৰ কেন্দ্ৰীয় সভাপতি, প্ৰাক্তন সভাপতি হয়, তেখেতে UPPL দলত যোগদান কৰিছে। আকৌ আপোনালোকৰ নেতৃত্বত আজি দেখা হৈছে 6গৰাকী কৰি। যিয়ে নহওক, যিহেতু আছৰাফুল ইছলাম আমাৰ প্ৰাক্তন ABMCৰ সভাপতি হয়, ইহঁতে ক'তবা যাব নাযাব হয়তো সেইখিনি ইহঁতৰ ব্যক্তিগত কথা, সেইখিনি আমি কিবা কমেণ্ট কৰিব নোৱাৰোঁ। কাৰণ যিহেতু যোৱাকালি আমি চাইছোঁ ইহঁতে UPPL দলত যোগদান লৈছে। যদি লৈছে ভাল কথা, ইহঁতে UPPL লৈছে বা আৰু কোনোবা দলত ল'ব, সেইখিনি ইহঁতৰ ব্যক্তিগত কথা, সেইখিনি আমি কেনেকৈ ক'ম? কিমান উন্নয়ন কৰিলে প্ৰমোদ বড়ো? আজি প্ৰমোদ বড়ো কিমানখিনি উন্নয়ন কৰিছে, উন্নয়ন কৰা নাই, সেইখিনি কেৱল মই ক'লে নহ'ব, গোটেই BTC বাকী ৰাইজে কিন্তু চাই আছে কিমানখিনি উন্নয়ন কৰিছে বা কৰা নাই। সেইখিনি আমি ক'লে যে হ'ব নহয়, কিন্তু অলৰেডি BTC ৰাইজে বুজি পাইছে। প্ৰমোদ বড়ো কিন্তু কৈছিল যে 17 বছৰ শাসন কৰিছিল BTRত হাগ্ৰামা মহিলাই। 17 বছৰত হাগ্ৰামা মহিলাই কি কৰিছে, কি কৰা নাই, সেইখিনিও ৰাইজে চাইছে। আৰু যি পৰিৱৰ্তন শ্লোগান দি যি চৰকাৰ চলাইছে, সেই চৰকাৰ কিমানখিনি পৰিৱৰ্তন কৰিছে, সেইখিনি BTCবাসী ৰাইজে চাইছে। চাওক, আজি ৰাস্তা ঘাটৰ সমস্যা সেইখিনিতো দেখা পাইছে। যিখিনি কৰিছে কিন্তু হাগ্ৰামা মহিলাই কৰিছে। হাগ্ৰামা মহিলাই কৰিছে। কিন্তু UPPL কি কৰিলে? আজি মই সেইখিনি কৈছোঁ বাৰবাৰ যে UPPL কি কৰিছে, কি কৰা নাই, সেইখিনি মই ক'লে নহ'ব, গোটেই ৰাইজে সেইখিনি সুন্দৰভাৱে দেখি আছে বা চাই আছে। আৰু এটা কথা দেখা গৈছে, BTRত মানে সাহসীয় চৰকাৰ থকাৰ পিছতো দেখা গৈছে আজি আপোনালোকে মানে BPF দলৰ চৰকাৰ নাই, তথাপিও আপোনালোকে জইন কৰিছে। সেইখিনিয়ে মই কৈছোঁ, মানে যিহেতু ৰানিং চৰকাৰ চলি আছে প্ৰমোদ বড়ো ডাঙৰীয়া, কিন্তু ইহঁতে চৰকাৰ থকাটো যে কিয় আজি BPF মুখী বা ABMC কৰ্মী হৈছে, যিখিনি আজি জইন লৈছে, নিশ্চয় কিমানখিনি উন্নয়ন কৰিছে, কৰা নাই, সেইখিনি আপোনালোকে চাইছে। বা BPF দলৰ নীতি নিয়ম ভাল পাই পিনে আজি ৰূপসী আঞ্চলিক সভাপতি আছে, সভাপতিৰ লগত আৰু 5জন আছে। ৰূপসী আঞ্চলিক সভাপতি কোন হয়? ৰফিকুল ইছলাম। ঠিক আছে।